প্ৰতিপক্ষ হিচাপে শ্যাম কানুৱে উল্লেখ কৰিছিল ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কি সঞ্চালক প্ৰধান NIA আৰু CBI ছিংগাপুৰত থকা অৱস্থাতে গ্ৰেপ্তাৰ পৰা হাত সৰাৰ চেষ্টা চলাইছিল শ্যাম কানু মহন্তই। 30 ছেপ্টেম্বৰতে ছিংগাপুৰত থকা অৱস্থাতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উকিলৰ জৰিয়তে অনলাইন যোগে উচ্চতম ন্যায়ালয়ত এখন ক্ৰিমিনেল লেখ আবেদন দাখিল কৰিছিল শ্যাম কানু মহন্তই। আৰু এই সন্দৰ্ভত আৰু অধিক খবৰ আমি ল'বলৈ চেষ্টা কৰিম। নিউজ ৰুমৰ প্ৰায় মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। আমাৰ জ্যেষ্ঠ সাংবাদিক মনোৰঞ্জন দত্ত আছে। মনোৰঞ্জন, শেহতীয়াকৈ যি খবৰ আহিছে যে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবৰ বাবে ছিংগাপুৰত যেতিয়া আছিল শ্যাম কানু মহন্ত, তেতিয়া তেওঁ চেষ্টা কৰিছিল, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। এই সন্দৰ্ভত আৰু অধিক আমি আপোনাৰ পৰা জানিব বিচাৰিম। মনোৰঞ্জন, হয়, নিউজ লাইভত আহি পৰিছেহি শ্যাম কানু মহন্তৰ যি লেখ আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিলে, সেই লেখ আবেদনত কি আছে সমগ্ৰ তথ্য আমি দিম। সৈয়দ জাৰিৰ হুছেইন আছে চিফ মেনেজিং এডিটৰ। যিখন লেখ আবেদন ইতিমধ্যে আমি পাইছোঁ, ইয়াত কি কি উল্লেখ আছে আৰু কেনেদৰে এই ঘটনাৰ পৰা সাৰিবৰ কাৰণে ব্যৱস্থা কৰিবলৈ গৈছিল? এটা খুব ইণ্টাৰেষ্টিং। আপুনি যদি চাই ডায়েৰী নম্বৰ 56715/2025 30 অক্টোবৰত সুপ্ৰিম কোৰ্টত এখন লেখ আবেদন ৰিট পিটিশ্যন ক্ৰিমিনেল তেওঁ দাখিল কৰিছিলে। তেখেতৰ উকিলে এইটো ফাইলিং হৈছিলে, ইণ্টাৰনেটৰ জৰিয়তে অনলাইন ফাইলিং হৈছিলে। সেইদিনাখন তেওঁ ছিংগাপুৰতে আছিলে অনলাইন। বৰ ইণ্টাৰেষ্টিং, ইয়াত কেইটামান কথা উল্লেখ আছে। যদি আমি ভালকৈ চাওঁ, তেওঁ কৈছে এই পিটিশ্যনখনত যে ইয়াতে কোনো ধৰণৰ তেওঁ দুটা তিনিটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। প্ৰথম মন্তব্য কৰিছে যে এই গোটেই বাতৰিটো সংবাদ মাধ্যমে অতিৰঞ্জিত বাতৰি দি তেওঁক একিউজ সজাই, তেওঁক অভিযুক্ত বুলি সজোৱাৰ কাৰণেহে অসমৰ ৰাইজ তেওঁৰ বিপক্ষে গৈছে বুলি তাৰমানে প্ৰথম জগৰীয়া কৰিছে সংবাদ মাধ্যমক, বোথ ইলেক্ট্ৰনিক এণ্ড প্ৰিণ্ট। দ্য পিটিশ্যনাৰ ইজ এ ভিক্টিম অফ এ ৱেল কেলকুলেটেড উইচ হাণ্ট involving irresponsible media reportings, both print and electronic, which seek to create a false narrative with regard to the alleged involvement of the petitioner in the sad and unfortunate demise of his very dear personal friend Jubin Garg, herein referred to as the deceased late singer. The petitioner has been embroiled in a media trial on mainstream media and social media and is subjected to a large-scale public hatred owing to a false narrative. অৰ্থাৎ তেওঁ বুজাব চেষ্টা কৰিছে যে শ্যাম কানু মহন্তক অভিযুক্ত বুলি এইকাৰণে কোৱা হৈছে বা তেওঁ ৰাইজৰ ৰুখৰ বলি হৈছে ছ'চিয়েল মাধ্যম বা যিকোনো সাংবাদিক যে কাৰণ ইলেক্ট্ৰনিক মিডিয়া আৰু ছ'চিয়েল মিডিয়া, প্ৰিণ্ট মিডিয়া অৰ্থাৎ সংবাদ মাধ্যমক দুখ জাপিছে যে সংবাদ মাধ্যমে ভুল বাতৰি পৰিৱেশন কৰি শ্যাম কানু মহন্ত এজন মূল অভিযুক্ত বুলি কোৱাৰ কাৰণেহে অসমৰ ৰাইজ তেওঁৰ বিৰুদ্ধে মাত মাতিছে বা তেওঁৰ বিৰুদ্ধে কৈছে বুলি তেওঁ এই কথাটো কৈছে। তেওঁ কৈছে যে মই বোলে সেইদিনাখন তাতে উপস্থিত নাই য'ত ঘটনা হৈছিল, সেই কথা আমিও জানো, কিন্তু আমাৰ প্ৰশ্নটো সেইটো নাছিল। তেওঁ ইভেণ্ট মেনেজাৰ হিচাপে তেওঁ লৈ গৈছিলে, তেওঁৰ দায়িত্ব আছে। সেই কথাটো গৰিমা গাৰ্গ বা অসমৰ ৰাইজ বা জুবিন অনুৰাগে কৈছে। তেওঁ ইয়াৰ পৰা গা এৰা মন্তব্য দি পেলাই ক'ব বিচাৰিছে যে মই তেওঁক 17 তাৰিখে লগ পাইছিলোঁ, মাজত 18 তাৰিখে মই লগ পোৱা নাই, ঘটনা হৈছে 19 তাৰিখ। তেওঁ গা এৰা দিয়া মন্তব্য কৈছে। লগতে কৈছে যে তেওঁ এটা লেজাৰ ট্ৰিপ অৰ্থাৎ এটা ধৰক লেজাৰ ট্ৰিপত য়ট পাৰ্টি কৰিবলৈ গৈছিলে আৰু কৈছে যে তাত কোন কোন আছিলে, কৈছে যে তেওঁলোকৰ বন্ধু আছিলে, তেওঁৰ আত্মীয় আছিলে আৰু তেওঁৰ বেণ্ড মেম্বাৰ্ছ আছিলে, তেওঁৰ পাৰ্টি মেম্বাৰ্ছ আছিলে। অৰ্থাৎ শেখৰ বা এই অমৃত প্ৰভা মহন্তৰ কথা কৈছে, আত্মীয় মানে সন্দীপন গাৰ্গৰ কথা কৈছে, ফ্ৰেণ্ডছ মানে এই ছিংগাপুৰৰ যি অসমীয়া প্ৰবাসী অসমীয়া কথা কৈছে। তাতকৈ চবতকৈ ডাঙৰ কথা তেওঁ এতিয়া কৈছে যে ইয়াতে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীৰ কথা কৈছে যে টপ এক্সিকিউটিভ অফ দ্য ষ্টেট যিহেতু মোৰ বিৰুদ্ধে আচৰণ কৰিছে, মোৰ বিৰুদ্ধে ৰাজহুৱা মন্তব্য কৰিছে, সেইকাৰণে মই চিফ মিনিষ্টাৰ বা চৰকাৰখনে গঠন কৰি দিয়া SITয়ে মোক কেতিয়াও মোৰ পক্ষত নাযায়। কাৰণ চিফ মিনিষ্টাৰগৰাকীয়ে পাব্লিক মন্তব্য দিছে যে শ্যাম কানু মহন্তৰ নেগলিজেঞ্চ আছে বা আমি তেওঁলোকক ন্যায় পাব, এনেকেবোৰ যি মন্তব্য কৰিছে সেই উদ্ধৃতি দি তেওঁ কোৰ্টত আবেদন জনাইছে যে যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে
ৰাজহুৱা মন্তব্য দিছে এই কেছটোৰ সম্বন্ধে সেইখন ৰাজ্যৰ চৰকাৰে গঠন কৰি দিয়া SIT-য়ে মোৰ পক্ষ কেতিয়াও নলয় বা মোক ন্যায় কেতিয়াও নিদিয়ে সেই কথাটো তেওঁ স্পষ্টভাৱে তাৰমানে সংবাদ মাধ্যম আৰু মুখ্যমন্ত্ৰী সকলোৰে বিৰুদ্ধে এই লেখ আবেদনত আছে তেওঁৰ মই গৈ আছোঁ আপোনাক এতিয়া কৈছে যে এতিয়া ইয়াতে কৈছে মই এইখিনিতে আপোনাক কৈ দিওঁ এইখিনিতে তেওঁ ইণ্টাৰেষ্টিং কথা এটা কৈছে যে it is ইয়াতে ইণ্টাৰেষ্টিং কথা কেইটামান কৈছে মই আপোনাক কৈ আছোঁ তেওঁ কৈছে যে মোৰ যিহেতু দ্য টপ according to media reports the top executives of the state of Assam have gone to the extent of publicly making derogatory and damaging remarks অৰ্থাৎ টপ এক্সিকিউটিভ অফ দ্য ষ্টেট বুলি যেতিয়া কয় সেইটো মুখ্যমন্ত্ৰীক বুজাইছে যে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বা টপ এক্সিকিউটিভ অফ দ্য ষ্টেট অফ আছাম পাব্লিকলি মোৰ বিপক্ষে মোৰ বিৰুদ্ধে বিলোপ মন্তব্য কৰিছে সেই পৰিপ্ৰেক্ষিতত এই চৰকাৰখনে গঠন কৰি দিয়া কেৰিড আউট বাই দ্য SIT কৈছে যে এই গঠন কৰি দিয়া SIT-য়ে মোক কেতিয়াও ন্যায় দিব নোৱাৰে বা মোৰ কথাখিনি কেতিয়াও ভালকৈ উত্থাপন কৰিবলৈ নিদিব তেওঁ কৈছে যে SIT-টো বায়াছড হ'ব যিহেতু মুৰব্বী ষ্টেটখনৰ মুৰব্বীজনে এক্সিকিউটিভজনে যেতিয়া মোৰ বিপক্ষে কৈছে তেওঁ গঠন কৰি দিয়া হেৰিখনত কেতিয়াও এতিয়া কি কৈছে সবতকৈ ইণ্টাৰেষ্টিং কথাটো কৈছে 16 নম্বৰ পেজত আছে 16 নম্বৰ পেজত তেওঁ কি লিখিছে 16 নম্বৰ পেজত তেওঁ বৰ ইণ্টাৰেষ্টিং কথা এটা লিখিছে যে 16 নম্বৰ তেওঁ কৈছে যে এটা তেওঁ কি বিচাৰিছে এটা আমি বহুতে কৈ আছিলে যে এণ্টিচিপেটৰী বেল বিচাৰিছে বা অগ্ৰিম জামিন বিচাৰিছে কিন্তু নাই বিচৰা তেওঁ এই ৰিট পিটিশ্যনখন তেওঁ কেছটো এষ্টাব্লিছ কৰিছে যে মোৰ বিৰুদ্ধে মোৰ জীৱনৰ প্ৰতি ভাবুকি আছে কাৰণ মিডিয়াই এনেকুৱা অতিৰঞ্জিত বাতৰি কৰি ৰাইজৰ মাজত মোক এটা অভিযুক্ত হিচাপে সজালে মই নহয় তাতে আকৌ উচতনি যোগালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে ষ্টেট এক্সিকিউটিভ টপ ষ্টেট এক্সিকিউটিভ যে মোৰ বিৰুদ্ধে মন্তব্য দিলে তেওঁ এখন SIT গঠন কৰি দিলে আৰু সেই SIT-খনে মোক ডেফিনেটলি বায়াছড হ'ব মোৰ প্ৰতি চ' এই পৰিপ্ৰেক্ষিতত তেওঁ কৈছে দ্য পিটিশ্যনাৰ অলছ' ছিক্স ট্ৰান্সফাৰ of the investigation to a centralized agency like the NIA or the CBI, which is authorized and specialized in any kind of charge-sensitive investigation leading to the demise of an individual on foreign soils. অৰ্থাৎ তেওঁ এইটো ক'ব বিচাৰিছে যে মোক SIT দ্বাৰা ইনভেষ্টিগেশ্যন নালাগে মোক NIA বা CBI দ্বাৰা ইনভেষ্টিগেশ্যন লাগে অৰ্থাৎ তেওঁ ভাবিছে যদি NIA বা CBI-য়ে যদি ইনভেষ্টিগেট কৰে তেতিয়াহ'লে হয়তো তেওঁ ক'ৰবাত ৰেহাই পৰি যোৱাৰ সম্ভাৱনা আছে তেওঁক হয়তো বেইল দি দিয়াৰ সম্ভাৱনা আছে তেওঁ এইটো কথাও কৈছে যে গুৱাহাটীৰ যদি SIT-য়ে কেছ কৰে তেতিয়াহ'লে মই হাইকোৰ্ট যিহেতু 13 তাৰিখলৈকে বন্ধ আছে মই ন্যায় কেতিয়াও নাপাওঁ চ' মই সেইকাৰণে বিচাৰোঁ যে এই কেছটো CBI বা NIA-লে যায় তাৰমানে তেওঁ অসমত গঠিত কৰা SIT-টোক বেছি ভয় কৰিছে দেন দ্য NIA এণ্ড CBI কিন্তু আমি যদি এতিয়া চাওঁ ইয়াতে কেইবাগৰাকী ব্যক্তিয়ে অখিল গগৈয়েও ফৰ্মেলি কৈছে যে CBI-লে হস্তান্তৰ কৰিব লাগে কেতবোৰ বিৰোধী ৰাজনীতি আমি যদি দেৱব্ৰত শইকীয়াক চাওঁ দেৱব্ৰত শইকীয়া অখিল গগৈ আৰু বিভিন্ন যি CBI পক্ষপাতিতা কৰিছে মানে পোষকতা কৰিছে তেওঁলোকৰ লগত আৰু শ্যাম কানু মহন্তৰ এপ্লিকেশ্যনৰ লগত মিল আছে কিন্তু শ্যাম কানু এপ্লিকেশ্যনে কয় যে কেছটো SIT-ত থাকিলে তেওঁ ন্যায় নাপাব অৰ্থাৎ SIT তেওঁ বেছি ভয় কৰিছে দেন NIA এণ্ড CBI দিছ ইজ ভেৰি ইণ্টাৰেষ্টিং চ' এইখিনিলৈকে এইটো 172 পেজৰ এটা ৰিট পিটিশ্যন তেওঁলোকে দাখিল কৰিছে 16 নম্বৰ পেজত তেওঁ এই গোটেই কথাখিনি সামৰি চিনপচিছটো যি লিখা আছে তেওঁ এই কথাটো কৈছে লগতে তেওঁ কেতবোৰ কথা কৈছে যে তেওঁ আৰু এটা কথা ক'বলৈ চেষ্টা কৰিছে যে জুবিন গাৰ্গ যিহেতু তেওঁ বোলে বহু আগৰ পৰা স্বাস্থ্য তেওঁ মানে কেইবাটাও ইনষ্টেঞ্চ দিছে য'ত তেওঁৰ স্বাস্থ্য চিজাৰৰ কথা কৈছে তেওঁ এই কথাটো বুজাব চেষ্টা কৰিছে যে তেওঁৰ মৃত্যু চিজাৰৰ কাৰণে হ'ব লাগে সেইকাৰণে কোৰ্টে আগৰ হিষ্ট্ৰী মেডিকেল হিষ্ট্ৰীবিলাক যাতে ভাল ধৰণে পৰীক্ষা কৰে বা ফেক্টৰ ইন কৰে যাতে চাব লাগে তেওঁ মানে বস্তুটো গোটেই দায় এৰাৰ মন্তব্য এটা গা এৰা দিয়া মন্তব্য তেওঁ নিজে বাচিবলৈ কাৰণে ইয়াত যিকোনো প্ৰকাৰে তেওঁক জুবিন গাৰ্গক
লগত যে জড়িত নাই, মোৰ কোনো দায় নাই, এনেকুৱা টাইপৰ মন্তব্য দি ৰিট পিটিশ্যনখন ফাইল কৰিছে। তেওঁ লগতে কৈছে যে গোটেই অতিৰঞ্জিত কৰিলে মিডিয়াই কৰিলে, আৰু লগতে মুখ্যমন্ত্ৰীৰ ইয়াত হাত আছে, কাৰণ মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে বিলোপ মন্তব্য কৰি ডেৰগেটৰী ৰিমাৰ্কছ দি তেওঁ বিপথে পৰিচালিত কৰিব বিচাৰিছে কেছটো। তেওঁৰ কৈছে যে মোক একিউজ বনাব বিচাৰিছে, মোক মই মানে তেওঁ ভিক্টিম কাৰ্ড এটা প্লে কৰিবলৈ চেষ্টা কৰিছে শ্যাম কানু মহন্তই। আৰু লগতে কৈছে যে যিহেতু মুখ্যমন্ত্ৰীয়ে SIT গঠন কৰিছে, সেই SITয়ে মোক কেতিয়াও মোৰ কথাখিনি কেতিয়াও ধৰক ভালধৰণে নল'ব, তেওঁলোকৰ মতে মোক একিউজড সজাব। চ' এই পৰিপ্ৰেক্ষিতত তেওঁলোকে বিচাৰিছে যে CID NIA নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি বা CBI দ্বাৰা কেছটো যাব লাগে। চ' এতিয়া এইটো এটা ইণ্টাৰেষ্টিং কথা। আমি ইমান দেৰিলৈকে ভাবি আছিলোঁ যে তেওঁ কেইবাটাও কেছৰ উদ্ধৃতি দিছে, সুশান্ত সিং ৰাজপুতৰ ৰিয়া চক্ৰৱৰ্তী কেছত উদ্ধৃতি দিছে, কেইবাটাও কেছৰ উদ্ধৃতি কৈছে যে যদি কেছটো গুৱাহাটীত যদি অসমত যদি ইনভেষ্টিগেশ্যন হয়, তেওঁ কেতিয়াও জাষ্টিছ উইল বি ডিনাইড, তেওঁ কেতিয়াও ন্যায় নাপায়। সেইকাৰণে তেওঁ বিচাৰিছে যে চেণ্ট্ৰেল এজেঞ্চিৰ দ্বাৰা ইনভেষ্টিগেট হওক, যাতে এক্সট্ৰা ইণ্টাৰনেল প্ৰেছাৰ যাতে নাথাকে। তেওঁ বিচাৰিছে কাৰ পৰা? NIA বা CBI। NIA বা CBI গোটেই পদ্ধতিটো বেলেগ ধৰণৰ। চ' মই এইটো কোৱা নাই যে NIA CBI বেয়া, কিন্তু তেওঁ বৰ্তমান কিন্তু SIT লৈ বেছি শংকিত দেন NIA and CBI। চ' দিছ ইজ দ্য মষ্ট ইণ্টাৰেষ্টিং পইণ্ট এই ৰিট আবেদনখনৰ এতিয়ালৈকে মই যি পঢ়িছোঁ, কাৰণ এখন দীঘলীয়া এটা ৰিপৰ্ট, মই কোৱা নিচিনাকৈ 172 পেজৰ এটা ৰিপৰ্ট। তেওঁ কৈছে যে মই কোনোপধ্যে এই চৰকাৰৰ আণ্ডাৰত মই ন্যায় নাপাম, কাৰণ এই চৰকাৰখনে ৰাইজৰ পক্ষত আছে, আৰু ৰাইজৰ পক্ষ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱাভাৱে মন্তব্য দিছে মোৰ বিৰুদ্ধে। সেই পৰিপ্ৰেক্ষিতত এই চৰকাৰখনে গঠন কৰি দিয়া SITয়ে মোক কেতিয়াও ন্যায় দিব নোৱাৰে। সেইকাৰণে তেওঁ এটা চেণ্ট্ৰেল এজেঞ্চি পাইছে। ইয়াৰ টোটেলি উল্টা আমি যদি চাওঁ, আমাৰ আকৌ অপজিশ্যনে কি কৈছে যে SITৰ ওপৰত আমাৰ ভৰসা নাই, CBI NIA দিয়ক। উল্টাটো কৈছে শ্যাম কানুৱে যে মোৰ SITয়ে মোক কেতিয়াও ন্যায় দিব নোৱাৰে, সেইকাৰণেহে মই ভয় কৰোঁ SITক, সেইকাৰণে কাৰণ তেওঁলোকে মোক ফচাই দিব, সেইকাৰণে মোক NIA আৰু SIT দিয়ক। দেৰ ইজ এ পাৰ্চেপ্টেবল ডিফাৰেঞ্চ বিটুইন ডিমাণ্ড, যোনটো ডিমাণ্ড কৰিছে অখিল গগৈ বা দেৱ কংগ্ৰেছে যে CBIলৈ স্থানান্তৰ কৰক। তেওঁলোকে কৈছে আমাৰ SITৰ ওপৰত বা চৰকাৰৰ ওপৰত ভৰসা নাই, NIA বা SIT দিয়ক। কথাটো তেওঁ কৈছে আমাৰ ভৰসা নাই, কিন্তু ভৰসা নাই কেলে? মোক তেওঁলোকে ছাপৰ্ট নকৰিব আৰু মোক ভিক্টিম বনাব, মোক একিউজ বনাব, মোক শাস্তি দিয়াৰ চাৰ্জশ্বিট দিব। চ' সেইটোৱে পাৰ্চেপ্টেবল ডিফাৰেঞ্চ অন দ্য ফেচ অফ দিছ ৰিট পিটিশ্যন। তেওঁ মিডিয়াৰ কথা কৈ আছে, বাৰম্বাৰ মিডিয়াক দুখ দি আছে। কেইবাটাও এইটো ইণ্টাৰেষ্টিং, তেওঁ নিজকে ফেষ্টিভেল অৰ্গেনাইজাৰ বুলি কৈছে। আকৌ এইটোও কৈছে যে মোৰ কাৰণে ন' প্ৰাইমা ফেচি কেছ মেড আউট এগেইনষ্ট দ্য পিটিশ্যনাৰ, মোৰ এগেইনষ্টে কোনো ধৰণৰ প্ৰাইমা ফেচি কেছ নাই। মই ছিংগাপুৰতো মোক কোনো ধৰণৰ তাক বোলে এদিনৰ কাৰণেও তেওঁক ইনভেষ্টিগেশ্যনৰ আওতালৈ নানিলে ছিংগাপুৰ পুলিচে, কাৰণ তেওঁ চিন অফ অকাৰেঞ্চ য'ত হৈছিলে আইলেণ্ডখনত তেওঁ উপস্থিত নাথাকে। ভিলিফিকেশ্যন বাই মেইন ষ্ট্ৰীম মিডিয়া কাপল উইথ ডিপ ফেক ভিডিঅ'জ জেনেৰেটেড থ্ৰু আৰ্টিফিচিয়েল মিছন। তাৰমানে তেওঁ এইটো কৈছে যে মেইন ষ্ট্ৰীম মিডিয়া অৰ্থাৎ আমাৰ নিচিনা চেনেল বা নিউজ পেপাৰ, বাতৰি কাকত আৰু ছ'চিয়েল মিডিয়াত অতিৰঞ্জিত বাতৰি, তেওঁৰ বিপক্ষে বাতৰি দিয়াৰ কাৰণে এনেকুৱা এটা ৰাইজৰ পৰা এটা জনমত উঠি আহিছে যে শ্যাম কানু মহন্তক দায়ী বা শ্যাম কানু মহন্ত দোষী। তেওঁ এইটো ক'ব বিচাৰিছে যে এইটো মিডিয়াৰ কাৰণেহে তেওঁ আজি এনেকুৱা এটা পৰিস্থিতিত হৈছে, ট্ৰায়েল বাই মিডিয়া বুলি তেওঁ কোৱাৰ চেষ্টা কৰিছে। তেওঁ এইটোও কৈছে যে অসমত previous and recent lynching in the respondent number 2, particularly in the hand of a particular community. তেওঁ কৈছে যে বিভিন্ন জেগাত তেওঁ নীলোৎপল দাস আৰু অভিজিত নাথৰ উদ্ধাৰ আনিছে, যে ৰাইজৰ ৰুখত পৰি পেলাই কেনেকৈ হত্যা কৰা হৈছে সেই কথা কৈছে। অসমত আগতে তেনেকুৱা উদাহৰণ আছে, 8/6/2018 চনৰ উদ্ধৃতি দিছে নীলোৎপল দাস আৰু অভিজিত নাথক কেনেকৈ মবে লিঞ্চ কৰিছে। জাহ্নৱী গগৈ বুলি এগৰাকী মহিলা হিন্দু নাজিৰা শিৱসাগৰৰ কথা উদ্ধৃতি দিছে।
তেনেকৈ কেতবোৰ উদ্ধৃতি দি তেওঁ কৈছে যে অসমত এনেকুৱা ঘটনা আগতে ঘটিছে যাৰ কাৰণে মই যদি আজি ৰাইজৰ মাজলৈ যাওঁ মোকো এনেকৈ ৰাজহুৱাভাৱে মোক মাৰি পেলাব সেই পৰিপ্ৰেক্ষিতত মোক ন্যায় বিচাৰি CBI বা NIA হস্তান্তৰ কৰাৰ কথা তেওঁ কৈছে আৰু ইণ্টাৰেষ্টিংলি কৈছে লিষ্ট অফ ডেটছ এণ্ড ইভেণ্ট তেওঁ গোটেই বস্তুটো দিছে তেওঁ কেনেকৈ আৰম্ভ কৰিছিলে তেওঁ নিজৰ গোটেই তেওঁ কেনেকৈ ফেষ্টিভেল অৰ্গেনাইজাৰ হিচাপে আছিলে তেওঁ সেই কথাখিনি দিছে চ' এতিয়া যদি চাওঁ তেওঁ কৈছে যে লাইক এইবাৰ 19-21 উই আৰ অৰ্গেনাইজিং সন্দীপ পণ্ডিত শ্বেল বি ফাৰ্ডাৰ এক্সপেক্ট উইলিং দ্য হি শ্বেল বি একম্পানী তেওঁ কৈছে যে তেওঁক যেতিয়া খবৰটো আগষ্টমান মাহত কোৱা হৈছিলে যে 19 আৰু 21 ছেপ্টেম্বৰত তাত হ'ব তেতিয়া তেওঁ বোলে কৈছিলে যে মোৰ লগত মোৰ ভাতৃ সন্দীপন গাৰ্গো যাব সিদ্ধাৰ্থ শৰ্মা যাব আৰু ছিংগাৰ অমিত প্ৰভা যাব তেতিয়াই বোলে তেওঁ কৈছিলে যে আমি এনেকৈ যাম আৰু আমি এটা লেজাৰ ট্ৰিপত যাম তেওঁ মানে এতিয়া ইয়াত এনেকৈ বিচাৰিছে যে সেই য়ট পাৰ্টিটো জুবিন গাৰ্গেই আগতীয়াকৈ ঠিক কৰা বুলি তেওঁ এইখনৰ যোগেদি ক'ব চেষ্টা কৰিছে চ' এইবিলাক ডেফিনেটলি তদন্তৰ তালৈ আহিব তদন্তৰ তালৈ আহি তেওঁলোকে টিকেট ইছ্যুড 13 তাৰিখে টিকেট ইছ্যু কৰিছে বুলি কৈছে আৰু 25 তাৰিখে 13 তাৰিখে টিকেটছ ফৰ ইছ্যুড অন তাৰপিছত টু এৰাইভ বেক ইন ইণ্ডিয়ান আচ্ছা ইভেঞ্চুৱেলি আচ্ছা তাৰপিছত দিছ ইজ এৰাইভ ড্ৰু কেয়াৰ আচ্ছা তাৰপিছতে তেওঁ কৈছে যে জুবিন গাৰ্গ 17 তাৰিখে ছিংগাপুৰ ড্ৰু কেয়াৰেদি ছিংগাপুৰ পাইছিলেগৈ তেওঁ গোটেই বস্তুখিনি লিখিছে ইয়াতে তাৰপিছত friends will say, and it was let's advise the petitioner look after the prestige in the best possible manner. The petitioner busy in overseeing the arrangements of the managers to account members of and pursuing their leisure time as per their own schedule, including his singing. তেওঁ কৈছে যে আমি যিনকেইটা ভিডিঅ' দেখিছোঁ যে এখন ৰেষ্টুৰেণ্টত গান গাই থকা সেইবিলাক বোলে তেওঁ নিজে বা তেওঁৰ বাকী বন্ধুবিলাকেহে এৰেঞ্জ কৰিছিলে যিহেতু 19 তাৰিখেহে মোৰ তাত অফিচিয়েল ফাংচন আছিলে বাকী কেইদিন তেওঁলোকৰ নিজৰ সময় আছিলে আৰু তেওঁলোকে নিজেই ডিচাইড কৰিছে বুলি গোটেই কথাটো কৈছে তাৰপিছত এতিয়া গোটেই বস্তুটো এনেকুৱা এটা তেওঁ কৈছে যে তেওঁক সিদ্ধাৰ্থ শৰ্মাই ভাৰতীয় সময় 1 বজাত 19 তাৰিখে ফোন যোগে ঘটনাটোৰ সম্বন্ধে অৱগত কৰাই বুলি তেওঁ কৈছে এতিয়া বস্তুটো হৈছে যে তেওঁৰ গোটেই এই পিটিশ্যনখনৰ যিটো সাৰাংশ যদি মই চাওঁ এইটোৰ পৰা এইটোৱে বুজিব পাৰি যে তেওঁ এইখন কাৰ এগেইনষ্টে দিছে ইউনিয়ন অফ ইণ্ডিয়া ষ্টেট অফ আছাম ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ NIA আৰু CBI তেওঁ এইটো কথা CBI আৰু NIAকো পাৰ্টি কৰিছে যাতে তেওঁক বিচাৰিছে যে NIA বা মানে বেচিকেলি এইটোৰ পৰা এইটোৱে মই বুজি পাইছোঁ যে তেওঁ এইটো ক'ব বিচাৰিছে যে মিডিয়াৰ দ্বাৰা এটা এক্সাজাৰেটেড ইৰেছপনচিবল ৰিপৰ্টিং কৰি তেওঁক আমি তেওঁক মানে একিউজ যে জুবিন গাৰ্গৰ মৃত্যুৰ লগত তেওঁৰ নামটো আমি এনেই সাঙুৰিছোঁ তেওঁ কোনো দায়ী নহয় সেই বুলি বুজাব চেষ্টা কৰিছে আৰু আমাৰ নিচিনা সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰাৰ পিছতহে অসমৰ ৰাইজে বা জুবিন গাৰ্গ অনুৰাগীয়ে শ্যাম কানুৰ বিৰুদ্ধে মাত মতা আৰম্ভ কৰিছে আৰু লগতে মনোৰঞ্জন আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই সন্দৰ্ভত শেহতীয়া খবৰ আমি আপোনালোকক ইতিমধ্যে জনাইছোঁ যে ছিংগাপুৰত থকাৰ সময়তে গ্ৰেপ্তাৰ যাতে নহয় তাৰ বাবে চেষ্টা চলাইছিল আৰু তাৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আমি পুনৰবাৰ সংযোগ স্থাপন কৰিছোঁ